নমস্কাৰ জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ নতুন এটি ভিডিঅ'লৈ। আৰু এয়া দেখিছে যে কালি যে কৈছিলোঁ মই কাপোৰ এযোৰ বনাই আছোঁ বুলি, আৰু কাপোৰযোৰ সম্পূৰ্ণ হ'ল। এয়া দেখিছে, এয়া আচলটোত মানে ইমান সৰুকৈ দেখাইছোঁ, দিছোঁ এনেকৈ কৰি, আৰু ছাইডতে দিছোঁ। এয়া কৈছোঁ এনেকুৱা ধৰণৰ সৰু সৰু লেচ দুটা লগাই দিছোঁ, ক'লা আৰু চিলভাৰ কালাৰ। আৰু চাদৰখনৰ কাপোৰটো হ'ল অৰ্গেঞ্জা। ইয়াত দেখিছে নহয়, পাতল জিলিকি গৈছে বেডশ্বীটখন, আৰু এই গোটেই দিছোঁ মাজতে। তাৰপিছতে ৰ'ব দেই, আৰু দেখাই আছোঁ। যিহেতু ৰঙীন বেডশ্বীটৰ ওপৰত মই কৰিছোঁ, ভালকৈ আপোনালোকে ধৰিব পাৰিছে নাই নাজানো, কিন্তু কাপোৰযোৰ খুব ধুনীয়া হৈছে। আৰু এয়া হ'ল মাজৰডোখৰ অকণমান ডাঙৰকৈ দিছোঁ, আৰু ছাইডতো এনেকৈ আকৌ আগলৈও দিছোঁ এনেকৈ। এয়া তাৰপিছতে এইডোখৰ মাজৰডোখৰ, বাকী আকৌ তাৰ পাছতে দিছোঁ এনেকৈ সৰুকৈ, ইটো ছাইডত ঠিক একেই। আৰু এয়া আঁচলটোত দহি গাঠা নাই, দহি মুনুৱে নিজে গাঁঠি ল'ব তাই। আৰু ৰ'ব মেখেলাখন দেখাইছোঁ। মেখেলাখনতো দিছোঁ এই চাদৰখনত দিয়াৰ ধৰণে সৰুকৈ দিছোঁ। চাদৰখনত যিহেতু অলপ সৰহকৈ দিছোঁ, আৰু মেখেলাখনতো সৰহকৈ দিলে বেয়া লাগিব, তলতে এনেকৈ দিছোঁ। এয়া দেখিছে। আৰু মেখেলাখনৰ কাপোৰটো কি বুলি কয় মই আচলতে পাহৰিয়ে থাকিলোঁ। আগৰ যে বনাইছিলোঁ কাপোৰ দুযোৰ একেই কাপোৰটো, এয়া কিবা জিলিকি থকা নিচিনা ভাল লাগিছে। আৰু কাপোৰযোৰ আপোনালোকে কেনেকুৱা দেখিছে জনাব। আৰু ব্লাউজটো চিলোৱা নাই বাৰু, ব্লাউজৰ পিচ আনিব চাগে তাই। বাকী আপোনালোকক সম্পূৰ্ণ হ'লে আকৌ দেখাম বাৰু। আৰু আজি কাপোৰযোৰ আপোনালোকে কেনেকুৱা দেখিছে জনাবলৈ কিন্তু নাপাহৰিব। আৰু আজিলৈ আহিছোঁ, বাই।